কথা কোৱা গুহা। এদিন এটা সিংহই গোটেই দিনটো ঘূৰিও কোনো চিকাৰ বিচাৰি পোৱা নাছিল। অৱশেষত এটা গুহা দেখা পাই তাতে সোমাই থাকিল। সিংহটোৱে জানিছিল যে সেই গুহাটোত কোনোবা পশুৱে আশ্ৰয় লয়। সন্ধিয়া হৈ আহিছে যেতিয়া নিশ্চয় সি এই গুহাটোলৈ ঘূৰি আহিব আৰু তেতিয়া তাক অনায়াসে চিকাৰ কৰিব পাৰিব। সেই গুহাটোত বহুদিনৰ পৰাই এটা শিয়ালে আশ্ৰয় লৈ আছিল। পুৱা হ'লে সি চিকাৰ বিচাৰি ওলাই যায় আৰু গধূলি আহি গুহাটোত সোমায়। সেইদিনা শিয়ালটো উভতি আহি গুহাটোত সোমাব খুজি হঠাৎ ৰৈ গ'ল। সি দেখিলে যে গুহাটোৰ ভিতৰলৈ সোমাই যোৱা সিংহৰ খোজৰ চিন আছে, কিন্তু ওলাই অহাৰ কোনো চিন নাই। তাকে দেখি শিয়ালটোৱে ভাবিলে, ভিতৰলৈ সোমাই গ'লেও বিপদ, বাহিৰতনো কেনেকৈ থাকোঁ? সিংহটো গুহাৰ ভিতৰত আছেনে নাই তাক জনাৰো কোনো উপায় নাই। কিছু সময় চিন্তা কৰাৰ পিছত শিয়ালটোৰ মনত এটা বুদ্ধি খেলালে। সি গুহাটোক উদ্দেশ্যি মাত লগালে, হেৰা গুহা, তুমি আজি দেখোন একো কোৱা নাই। মই সদায় যেতিয়া ইয়াত ৰওঁ তেতিয়া তুমি মোক সম্বোধন কৰি মাতা। আজিনো কি হ'ল তোমাৰ? তুমি নামাতিলে মইতো ইয়াত কেতিয়াও নোসোমাওঁ। বেলেগ এডোখৰ ঠাই বিচাৰি যাব লাগিব। সিংহটোৱে ভাবিলে, এইটো নিশ্চয় যাদুকৰী গুহা। শিয়াল আহিলে গুহাটোৱে হয়তো মাত লগায় আৰু আজি মোৰ ভয়তে কথা কোৱা নাই। গতিকে মই শিয়ালটোক মতাই ভাল, নহ'লে সি ইয়াৰ পৰা বাহিৰে বাহিৰে গুচি যাব। ইয়াকে ভাবি সিংহটোৱে যিমান পাৰে মাতটো কোমল কৰি মাত লগালে, আহা শিয়াল, মই তোমালৈয়ে ৰৈ আছো। সিংহৰ মাত শুনি শিয়ালটোৱে লগে লগে তাৰ পৰা আঁতৰ হ'ল। যোৱাৰ আগত সি সিংহই শুনাকৈ কৈ গ'ল, এই বনত মই অনেকবাৰ মৃত্যুমুখত পৰিছোঁ, কিন্তু মোৰ জীৱনত গুহাই কথা কোৱা আজি প্ৰথম শুনিলোঁ। আৰু শিয়ালটোৱে এনেকৈয়ে বুদ্ধিৰে সিংহৰ চিকাৰ হোৱাৰ পৰা নিজকে ৰক্ষা কৰিলে। হেল্ল' অকণিহঁত, যদি তোমালোকে সাধুটো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।